বন্ধুসকল নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি কথা পাতিবলৈ ওলাইছে নৱজিৎ চহৰীয়া, যাৰ নেকি এটা ইউটিউব চেনেল আছে নৱজিৎ ব্লগছ। তেওঁ মানে শ্ৰী ৰঘুপতি ফিল্মখন চিনেমা হলটোত গৈ তেওঁৰ ভিডিঅ' ৰেকৰ্ড কৰি মোবাইলত ইউটিউবত আপলোড দিছিলে। তাৰ বিষয়লৈ তেওঁক ফোন কৰি আছে, মোবাইল ছুইচ অফ কৰি থৈছিলে বোলে। আৰু নৱজিৎ চহৰীয়াটো কৈছিলে মানে যদি মোক পুলিচ বা কিবাহে ধৰিব আহে মই লাগিলে মই ছুইচাইড কৰি মৰি যাম এনেকৈ বুলি কৈছিলে মানে। আৰু এতিয়া মই নৱজিৎ ব্লগছ ইউটিউব চেনেলটোত পাই এটা ভিডিঅ' মানে তেওঁ দিছিলে, সেইটো মই পালোঁ। আৰু তেওঁ কৈছে মোক ৰবি শৰ্মা দাই মাফ কৰি দিলে। হয়, ৰবি শৰ্মা দাই তেওঁক মাফ কৰি দিলে বোলে। আৰু তাৰ টীমটো বহুত ধন্যবাদ দিছে, ৰবি শৰ্মা দাকো তেওঁ বহুত ধন্যবাদ দিছে। কি বুলি ক'লে সেইটো আপোনালোকে চাই ল'ব। নমস্কাৰ, মই নৱজিৎ চহৰীয়া। এই ভিডিঅ'টো মই ৰবিদাৰ পৰামৰ্শ অনুসৰি বনাইছোঁ। তেওঁ মোক ফোন কৰি কৈছে এই ভিডিঅ'টো বনাবলৈ। ৰবিদাই মোক ক্ষমা কৰি দিছে আৰু আগলৈ এনেকুৱা ভুল কৰিবলৈ মানা কৰিছে। তো মই ৰবিদাৰ লগতে তেওঁৰ টীমটোক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ, কাৰণ ইমান ডাঙৰ এটা ভুল কৰাৰ পিছতো যে মোক ক্ষমা কৰি দিছে তাৰ কাৰণে মই তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ। আৰু এনেকুৱা ভুল মই জীৱনত কেতিয়াও নকৰোঁ। আগতে একো ভুল কৰা নাছিলোঁ, তো হঠাৎ এনেকুৱা ভুল এটা হৈ গ'ল। মই ভবাও নাছিলোঁ যে এনেকুৱা এটা ভুল কৰি পেলাম বা ভুল হৈ যাব। তো মই অকল মোৰ মাইণ্ডছেটৰ কাৰণে এনেকুৱা কৰা নাই, বা লগৰ কথা শুনি বা কেইটামান ভিউজ আৰু ছাবস্ক্ৰাইবাৰৰ কাৰণে মই এনেকুৱা কৰিছিলোঁ। তো মই মানে ভিডিঅ' মানে চিনেমাখনৰ কথা কৈছোঁ, মানে আপলোড কৰিম নকৰিম এনেকুৱা কৰি থাকিও মানে মই হঠাৎ আপলোড কৰি দিলোঁ। মানে এনেকুৱা কথা এটা হয় যে কিছুমান কথা মানে হ'বলগীয়া থাকে কপালত, যে এইটো তোৰ এনেকুৱা হ'বই, তো এনেকুৱাই হৈ গ'ল। তো মই সেইসকলক অনুৰোধ জনাইছোঁ যে যিসকলে মোৰ এই ভিডিঅ'টো মানে চিনেমাখনৰ কথা কৈছোঁ ডাউনলোড কৰি ৰাখিছিলে, তো তেওঁলোকে পাৰিলে ডিলিট কৰি দিব আৰু ক'তো শ্বেয়াৰ নকৰিব। কাৰণ এবাৰৰ কাৰণে ৰবিদাই মোক ক্ষমা কৰি দিছে হয়, কিন্তু নেক্সট টাইম ক্ষমা নকৰিব। তেওঁ আৰু জনাইছে যে মানে এবাৰৰ কাৰণে প্ৰথম মই এনেকুৱা কৰিছোঁ, তো তেওঁ সেইকাৰণেহে মোক ক্ষমা কৰি দিছে। আৰু নেক্সট টাইম যদি কোনোবা ওলায় তেওঁ কেতিয়াও ক্ষমা নকৰে, কাৰণ বাৰে বাৰে এনেকুৱা কোনোবাই কৰি থাকিব, তো নেক্সট টাইম তেওঁ কেতিয়াও ক্ষমা নকৰে। আৰু সেইজন নেক্সট টাইম যদি কোনোবা মোৰ দৰে ওলায় সেইজন কেতিয়াও ক্ষমাৰ যোগ্য নহ'ব। তো তেনেকৈ ৰবিদাই জনাইছে মোক। তো আৰু কেইটামান কথা কওঁ। তো মানে বহুত বেয়া বেয়া কমেণ্ট কৰিছে মোৰ ওপৰত, তো বাৰু মই তেওঁলোকক কি ক'ম আৰু, যাৰ যি মন্তব্য তেওঁলোকে জনাইছে। আৰু যিসকলে মোৰ কাৰণে ৰবিদাক ৰিকুৱেষ্ট কৰিছে যে তেওঁক এবাৰৰ কাৰণে মাফ কৰি দিব লাগে, তো তেওঁলোক মোৰ কাৰণে ভগৱান স্বৰূপ। তো সকলোৱে ভালে থাকক তাৰে কামনা কৰিছোঁ। মোক বেয়া কমেণ্ট কৰা সকলেও ভালে থাকক, ভাল কমেণ্ট কৰা সকলোৱে ভালে থাকক। তো শেষত মই ৰবিদাক বহুত বহুত ধন্যবাদ জনাইছোঁ যে তেওঁ মোৰ কাৰণে এইখিনি কৰিছে। কাৰণ হয়তো মই ইমান সৰু ল'ৰাও নহয়, কিন্তু মই ইমান দকৈ কথাবোৰ ভাবিব নোৱাৰোঁ বা ভাবিব পৰা হোৱা নাই এতিয়ালৈ, নাজানো আৰু কি। কিন্তু মই এইটো ডাঙৰ ভুল কৰি পেলাইছোঁ, মই সেইকাৰণে ক্ষমাও খুজিছোঁ আৰু মই স্বীকাৰো কৰিছোঁ। আৰু ইয়াৰ কাৰণে মই থানাত যাবলগীয়াও হৈছে। হয়তো বহুত আৰু কিবা কিবি হ'ল হয়, কিন্তু ৰবিদাই মোক ক্ষমা কৰি দিছে। তো মই এইটোৱে ৰিকুৱেষ্ট কৰিম যে সকলোকে এনেকুৱা কাম আৰু দ্বিতীয়বাৰ কোনোৱে নকৰে যাতে। তো আৰু যিসকলে মোৰ এই চিনেমাখন কোনোবাই যদি ডাউনলোড কৰি ৰাখিছে মোৰ চেনেলৰ পৰা, তো প্লিজ ডিলিট কৰি দিব আৰু এনেকুৱা কাম কেতিয়াও নকৰিব। আৰু হলত যাই চাওক চিনেমাখন, কাৰণ হলত যাই চোৱাৰ মজাটোৱে বেলেগ। তো আপোনালোকেও যাওক। মানে কি আৰু বহুত পইচাটো খৰচ হৈয়ে থাকে জীৱনত, বা দৈনন্দিন জীৱনত বহুত পইচা খৰচ হৈয়ে থাকে। 100 টকা 200 টকা খৰচ কৰি চিনেমাখন চাওক, বহুত আনন্দ পাব। তো